সংগঠনবিলাক শুনি লওক। প্ৰত্যেকবাৰে মোৰ ব্যৱসায়িক কামত আপোনালোকে চান্দা তুলিব আহে, চান্দাৰ ইমান মতা কাকত হৈ যায়। এইবাৰ আপোনালোকে কোনোবা আহক মোৰ তাতে, পেনত পেচাব কৰাই দিম মই পেনত পেচাব কৰাই দিম, মই কৈ দিছোঁ। যাতে কোনো নাহে মোৰ তাতে, জিতেন্দ্ৰ চালৈত তাতে শান্তিপুৰত কোনো যাতে নাহে। নমস্কাৰ অসমবাসী ৰাইজ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কিছুদিন ধৰি মোৰ পুৰণা ভিডিঅ' কিছুমান বহুতে প্ৰচাৰ কৰি আছে। সেই সময়ত মোৰ তেতিয়া অলপমান ভাৱ চিন্তা বেলেগ ধৰণৰ আছিল, কিন্তু চাৰাপবাতিৰ ঘটনাৰ পিছত আজি খিলঞ্জীয়া হকে সংগঠনবিলাকে যিটো মাত দিলে, তাৰ প্ৰতি মোৰ সংগঠনবিলাকৰ আগৰ যিটো মনোভাৱ আছিল সেইটো মোৰ এতিয়া সম্পূৰ্ণ নোহোৱা হৈছে। মই এতিয়া সামাজিক মাধ্যম যোগে মই যিবিলাক সংগঠনৰ লোক লৈ মই কিছু বিৰূপ মন্তব্য কৰিছোঁ, তাৰ কাৰণে মই হাতযোৰ কৰি সকলোকে মই ক্ষমা ভিক্ষা খুজিছোঁ। আপোনালোকে যাতে মোক ধৰি নাথাকে, নিজৰ ভাইটি দাদা বুলি যাতে মোক ক্ষমা কৰি দিয়ে। আৰু আপোনালোকে যদি ক'ৰবাত কয়, মই তালৈ যাই আপোনালোকক ক্ষমা খুজিম। মোৰ কথাত আপোনালোকে মোক ধৰি নাথাকিব, মোক আমি নিজৰ ভাইটিৰ নিচিনা মৰম কৰিব। আৰু মই মোৰ নিজৰ জাতিটোৰ কাৰণে মই কাম কৰি যাম, যাতে মোক আগৰ কথাবিলাক ধৰি নাথাকিব।